বুদ্ধিমান ল'ৰা। বহুদিনৰ আগৰ কথা। ৰজা চন্দ্ৰকান্ত আছিল প্ৰতাপগড়ৰ ৰজা। ৰজাৰ একমাত্ৰ সন্তান আছিল তেওঁৰ কন্যা ভানুপ্ৰিয়া। বৰ ধুনীয়া আছিল তাই। ভানুপ্ৰিয়া বিয়াৰ যোগ্য হোৱাত ৰজাই নিজৰ কন্যাৰ বাবে উপযুক্ত দৰা বিচাৰি আছিল। ৰজাই এনে এজন বুদ্ধিমান দৰা বিচাৰিছিল, যিয়ে নিজৰ জীয়েকক বিয়া কৰাই নিজৰ ৰাজ্য পৰিচালনা কৰিব পাৰিব। ৰজাই ঘোষণা কৰিলে, যিয়ে ৰাজকুমাৰীক বিয়া কৰাব বিচাৰে তেওঁ পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো লৈ আহিব লাগে। অনেক ৰাজকুমাৰে বহু মূল্যৱান বস্তু লৈ ৰজাৰ আগত হাজিৰ হৈছিল। যদিও ৰজাই সেই সকলোবোৰ নাকচ কৰিছিল। ৰজাই নিশ্চিত আছিল যে এদিন কোনোবা যোগ্য যুৱকে এই চৰ্ত নিশ্চিতভাৱে পূৰণ কৰিব। একেখন ৰজাৰ ৰাজ্যৰ এখন গাঁৱৰ খেতিয়কৰ পুত্ৰ চন্দনে এদিন ৰজাৰ এই অৱস্থাৰ বিষয়ে জানিবলৈ পালে। চন্দন বৰ বুদ্ধিমান আছিল। চন্দনে চিন্তা কৰি পাছত এদিন তিনিটা কথা লৈ ৰজাৰ দৰবাৰত হাজিৰ হ'ল। ৰজাৰ পৰা অনুমতি লৈ তেওঁ ক'লে, পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা বস্তু মই লৈ আহিছোঁ। মোৰ হাতত এই মাটি আছে, যিয়ে আমাক খাদ্য দিয়ে। এইখিনি পানী, যিটো অমূল্য আৰু ইয়াৰ অবিহনে জীৱন সম্ভৱ নহয়। তৃতীয় কথাটো হ'ল কিতাপখন। কিতাপ জ্ঞানৰ ভিত্তি আৰু জ্ঞান অবিহনে সৃষ্টিৰ কাৰ্যকলাপ অসম্ভৱ। চন্দনৰ বুদ্ধিমত্তাত আপ্লুত হৈ ৰজাই ভানুপ্ৰিয়াক তেওঁৰ লগত বিয়া দি ৰজাৰ উচিত উত্তৰাধিকাৰী বুলি ঘোষণা কৰে। মূল কথাটো হ'ল, আটাইতকৈ কঠিন প্ৰশ্নবোৰ বুদ্ধি, বিবেচনা আৰু জ্ঞানৰ দ্বাৰা সমাধান কৰিব পৰা যায়।